এভৰিৱান, মই আজি আপোনালোকক এনেকুৱা এটা অনুষ্ঠান দেখুৱাব বিচাৰিছোঁ য'ত দেউতাকে পুতেকক ইমান ধুনীয়াকৈ বাৰ্থডে ছাৰপ্ৰাইজ দিছে। মই লাইভ হিচাপে ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিয়া। মোৰ মৰমৰ বৰদলৈ দাদা আৰু তেওঁ আমাৰ লখিমপুৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, অকল লখিমপুৰৰে নহয় সমগ্ৰ অসমৰ নতুন প্ৰজন্মৰ এজন প্ৰেৰণাৰ উৎস আৰু অতি সহজ সৰল মনৰ মানুহ। তেওঁ সেই বাৰ্থডেত বিশেষ গেষ্ট হিচাপে মোকো মাতিছিলে আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই ময়ো অতিকৈ আনন্দিত হৈছিলোঁ। ব'লকচোন আমি অনুষ্ঠানটো উপভোগ কৰোঁ আৰু আপোনালোকে আমাৰ চেনেলটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এয়া আমাৰ বাৰ্থডে কেক, বাৰ্থডে আৰু ফেলিছ। দেউতাকে বাৰ্থডে ছাৰপ্ৰাইজ দিবৰ কাৰণে লাইট অফ কৰি থৈছে। এয়া আহিলে আমাৰ বাৰ্থডে বয়, এয়া আহি গৈ দেউতাকে আহিছে। হ্যাপি বাৰ্থডে। আপুনি যাওক। Happy birthday. Happy to you, Baba. ভাল লাগিছে আমাৰ। আমি টিভিতে দেখিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান, চিনেমাত দেখিছোঁ, চিৰিয়েলত দেখিছোঁ, কিন্তু আজি ডাইৰেক্ট বহুত ভাল লাগিছে। তোমাৰ বাৰ্থডে বুলি আজি মোৰ মাতটো ভাঙি আছে, কিন্তু হ'লেও মই দেউতাৰ কাৰণে মই গাব বিচাৰিছোঁ, দেউতাৰ মৰমৰ কাৰণে। Happy birthday to you, happy birthday to you, happy birthday to Atelis, happy birthday to you. Happy birthday to Atelis, happy birthday to you. I finish.
ইমান ধুনীয়াকৈ মোৰ বাৰ্থডেটো লৈ গ'ল আজি মোৰ 21 বছৰ হ'ল হয়তো মোৰ জীৱনৰ চবতছে ডাঙৰ বাৰ্থডে হয় এইটো ইমান মানুহ সকলোকে থেংক ইউ যে ইমান ভালকৈ সহযোগিতা কৰিলে দেউতাক বহুতো থেংক ইমান ভালকৈ মোৰ দিনটো হেৰি কৰাৰ কাৰণে আৰু সমূহ পৰিয়ালটোলৈ আমাৰ সমূহ পৰিয়ালটোলৈ মোৰ বহুতো থেংক যে ইমান ভাল দিনটা চবে একলগ হৈছে চবেই নিজৰ জীৱনৰ পৰা ইমান টান সময় পাওঁ চবে অলপ সময় দিছে মোৰ বাৰ্থডেটো সকলোকে বহুত বহুত ধন্যবাদ আমি সকলোৱে হেল্ল' এভৰিৱান আজি আপোনালোকক এটা বিশেষ অনুষ্ঠান দেখুৱাব বিচাৰিছোঁ দেউতাকে পুতেকক হেল্ল' এভৰিৱান আজি আপোনালোকক এটা বিশেষ অনুষ্ঠান দেখুৱাব বিচাৰিছোঁ দেউতাকে পুতেকক ইমান ধুনীয়া ব'লকচোন অনুষ্ঠানটো উপভোগ কৰোঁ আৰু আপোনালোকে ভাল পালে আমাৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ